তো ছাত্ৰ-ছাত্ৰীসকল আমি যোৱা ক্লাছত আমাৰ টপিকটো আছিলে কাৰ্বন আৰু ইয়াৰ যৌগ। তো যোৱা ক্লাছত আমি কি শিকিলোঁ যে কাৰ্বনে নিজৰ মাজতে সহযোজী বান্ধনি গঠন কৰিব পাৰে। আমি বিভিন্ন মৌলবিলাকৰ সহযোজী বান্ধনিৰ বিষয়ে আমি শিকিলোঁ। হাইড্ৰজেন অণু নহওক, অক্সিজেন অণু হওক, নাইট্ৰজেন অণু হওক, একক সহযোজী বান্ধনি, দ্বি সহযোজী বান্ধনি, ত্ৰি সহযোজী বান্ধনিৰ বিষয়ে আমি শিকিলোঁ। এতিয়া কথাটো হ'ল আমি কি কৈছিলোঁ যে পৃথিৱীত যিমান মৌল আছে কি বাদ দি মাটি, তাৰপিছত তোমাৰ ধাতুবিলাক আৰু কাঁচৰ বস্তুবিলাকক বাদ দি পৃথিৱীত থকা প্ৰায়বিলাক বস্তুতে কি থাকে? কাৰ্বন থাকে। কিন্তু সেই গোটেই বস্তুবিলাকৰ টোটেল কিমান পাৰ্চেণ্ট কাৰ্বন থাকে? 0.02% কাৰ্বন থাকে। আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড হিচাপে 0.03% কাৰ্বন থাকে, কাৰ্বন ডাই অক্সাইড হিচাপে বায়ুমণ্ডলত। আৰু বাকী অন্যান্য যৌগবিলাকত 0.02% কাৰ্বন থাকে। এতিয়া কথাটো হ'ল কাৰ্বনৰ ইমান যৌগ যে পাওঁ, কিয় পাওঁ? কাৰ্বন এনেকুৱা কি আছে যাৰ কাৰণে কাৰ্বনৰ আমি ইমান যৌগ পাওঁ? বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে প্ৰায় 3 নিযুত মান যৌগ এতিয়ালৈকে পৃথিৱীত পোৱা গৈছে কাৰ্বনৰ। কাৰ্বনৰ প্ৰায় 3 নিযুত যৌগ পোৱা গৈছে বুলি 3 নিযুত যৌগ। ভাবিলে আচৰিত লাগে নহয়নে? 3 নিযুত যৌগ কেনেকৈ সম্ভৱ? মাত্ৰ কিমান পাৰ্চেণ্ট আছে? 3 নিযুত যৌগত 0.02% কাৰ্বন আছে। কাৰ্বন এনেকুৱা কি ধৰ্ম আছে যাৰ কাৰণে আমি কাৰ্বনৰ ইমান যৌগ পাইছোঁ? জীৱ-জন্তু হওক, আমাৰ শৰীৰত হওক, গছ-গছনি হওক, গোটেইবিলাক বস্তুতে কি আছে? কাৰ্বন আছে। এতিয়া কাৰ্বনৰ এই বিশেষ গুণটো কি? কি গুণৰ কাৰণে আমি ইমান যৌগ কাৰ্বনৰ পাওঁ? তো ব'লা আমি কথাখিনি জানো, নহয়নে? এতিয়া কাৰ্বনৰ ইমান যৌগ পোৱাৰ কাৰণ হৈছে, ইয়াৰ কাৰণ দুটা আছে। দুটা কাৰণত আমি ইমান যৌগ পাওঁ। এক নম্বৰ কাৰণটো হৈছে কেটিনেচন ধৰ্ম। কেটিনেচন ধৰ্ম, কাৰ্বনৰ কেটিনেচন ধৰ্ম। দ্বিতীয়টো হৈছে কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা। চতুৰ্থ সহযোজ্যতা কি? দুটা কাৰণত আমি কাৰ্বনৰ ইমান যৌগ পাওঁ পৃথিৱীত। প্ৰথমটো হৈছে কাৰ্বনৰ কেটিনেচন ধৰ্ম, দ্বিতীয়টো হৈছে কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা। এতিয়া কেটিনেচন ধৰ্মনো কি? কেটিনেচন ধৰ্ম মানেনো কি? কেটিনেচন ধৰ্মটো হৈছে কাৰ্বনে নিজৰ মাজতে বান্ধনি গঠন কৰিব পাৰে এনেকে। এতিয়া একক বান্ধনি দেখুৱাইছো। কাৰ্বনে নিজৰ মাজতে দ্বি বান্ধনি গঠন কৰিব পাৰে। কাৰ্বনে নিজৰ মাজতে ত্ৰি বান্ধনি গঠন কৰিব পাৰে। আৰু কাৰ্বনে কেতিয়াবা এনেকে চেইন বনাব পাৰে, ব্ৰাঞ্চ, এনেকে শাখা শৃংখল গঠন কৰিব পাৰে। আৰু কাৰ্বনে কেতিয়াবা কি কৰিব পাৰে? এনেকে বন্ধ শৃংখল যৌগ গঠন কৰিব পাৰে, বান্ধনি শৃংখল গঠন কৰিব পাৰে, একক বান্ধনি গঠন কৰিব পাৰে। কাৰ্বনে নিজৰ মাজতে দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰি দ্বি বান্ধনি গঠন কৰিব পাৰে, তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰি ত্ৰি বান্ধনি গঠন কৰিব পাৰে। কাৰ্বনে নিজৰ মাজতে বন্ধ শৃংখল যৌগ গঠন কৰিব পাৰে, কাৰ্বনে নিজৰ মাজতে শাখা শৃংখল যৌগ গঠন কৰিব পাৰে। সেইকাৰণে আমি কাৰ্বনৰ ইমান যৌগ পাওঁ। আৰু এই যিটো ধৰ্ম, কাৰ্বনে নিজৰ মাজতে ইলেক্ট্ৰন ভাগ বতৰা কৰি বান্ধনি যিটো গঠন কৰিব পাৰে, এই ধৰ্মটোকে কি ধৰ্ম বুলি কোৱা হয়? কেটিনেচন ধৰ্ম বুলি কোৱা হয়। বুজি পাইছা নিশ্চয়? কি লিখিম আমি? যে কাৰ্বনে নিজৰ মাজতে ইলেক্ট্ৰন ভাগ বতৰা কৰি বান্ধনি গঠন কৰি অসংখ্য যৌগ গঠন কৰিব পাৰে। আৰু এই ধৰ্মটোকে কি বুলি কোৱা হয়? কেটিনেচন ধৰ্ম বুলি কোৱা হয়। কাৰ্বনৰ এইবিলাক হৈছে তোমাৰ একক বান্ধনি, দ্বি বান্ধনি, ত্ৰি বান্ধনি, এইটো হৈছে তোমাৰ শাখা শৃংখল যৌগ, এইবিলাক হৈছে বন্ধ শৃংখল যৌগ। ঠিক তেনেকুৱাকে এনেকুৱা ধৰণে বন্ধ শৃংখল যৌগ গঠন কৰিব পাৰে। বন্ধ শৃংখল যৌগ গঠন কৰিব পাৰে। সেয়েহে কাৰ্বনৰ আমি ইমান যৌগ পাওঁ। এতিয়া কথাটো হৈছে কাৰ্বনে নিজৰ মাজতে একক বান্ধনি গঠন কৰিব পাৰে, দ্বি বান্ধনি গঠন কৰিব পাৰে, ত্ৰি বান্ধনি গঠন কৰিব পাৰে। আমি কেটিনেচন ধৰ্মৰ কথা আলোচনা কৰি আছো। এই যে একক বান্ধনি আৰু দ্বি বান্ধনি গঠন কৰিব পাৰে, ত্ৰি বান্ধনি গঠন কৰিব পাৰে, একক বান্ধনিযুক্ত যিবিলাক কাৰ্বনৰ যৌগ, মুক্ত শৃংখল যৌগ, একক বান্ধনিযুক্ত যৌগবিলাকক সংপৃক্ত যৌগ বুলি কোৱা হয়। কি বুলি কোৱা হয়? যিবিলাক যৌগত কি থাকে? একক বান্ধনি থাকে। তাৰমানে কাৰ্বনৰ নিজৰ মাজত কি থাকিব লাগিব? একক বান্ধনি থাকিব লাগিব। একক বান্ধনি থাকিলে সেইটো কি যৌগ বুলি কোৱা হয়?
কাৰ্বনৰ সংপৃক্ত যৌগ বুলি কোৱা হয়। আৰু যদি দ্বি বান্ধনী আৰু কি থাকে, দ্বি বান্ধনী আৰু ত্ৰিবান্ধনী থাকে। কাৰ্বনৰ নিজৰ মাজত তাৰমানে দ্বি বান্ধনী বা কাৰ্বনৰ নিজৰ মাজত কি থাকে, ত্ৰিবান্ধনী থাকে, তেতিয়াহ'লে সেই যৌগবিলাকক অসংপৃক্ত যৌগ বুলি কোৱা হয়। কাৰ্বনৰ অসংপৃক্ত যৌগ বুলি কোৱা হয়। বুজি পালো? যিবিলাক যৌগত কি বান্ধনী থাকে, নিজৰ মাজত দুটা কাৰ্বন পৰমাণুৰ মাজত কি থাকে, একক বান্ধনী থাকে, সেইবিলাকক কাৰ্বনৰ সংপৃক্ত যৌগ বুলি কোৱা হয়। আৰু কাৰ্বনৰ নিজৰ মাজত যদি কি থাকে, দ্বি বান্ধনী আৰু ত্ৰিবান্ধনী থাকে, তেতিয়াহ'লে সেইবিলাকক কি বুলি কোৱা হয়, অসংপৃক্ত যৌগ বুলি কোৱা হয়। হ'ল কেটিনেশ্যন ধৰ্ম গ'ল। এইবাৰ আহিছো আমি দ্বিতীয় কাৰণটো, ছেকেণ্ড কাৰণটো কি এতিয়া? কাৰ্বনৰ দ্বিতীয় কাৰণটো হৈছে কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা। চতুৰ্থ সহযোজ্যতা। চতুৰ্থ সহযোজ্যতা কি? এতিয়া আমি কাৰ্বনৰ পৰমাণু এটা যদি চাওঁ, কাৰ্বনৰ পাৰমাণবিক সংখ্যা হৈছে 6 আৰু ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2,4। তাৰ মানে কাৰ্বনৰ বহিৰাতম ফলত কেইটা ইলেক্ট্ৰন আছে? 4টা। গতিকে কাৰ্বনৰ যোজ্যতা কিমান হ'ব? 4 হ'ব। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই যোজ্যতাৰ বিষয়ে কৈছো যে বহিৰাতম কক্ষত থকা ইলেক্ট্ৰনে যোজ্যতা নিৰ্ণয় কৰে। 1 থাকিলে 1 হয় যোজ্যতা, 2 থাকিলে 2 হয় বহিৰাতম কক্ষত মৌলবিলাকত, 3 থাকিলে 3 হয়, 4 থাকিলে 4 হয়। আৰু 5 থাকিলে 8ৰ পৰা বিয়োগ কৰি পাওঁ, 5 থাকিলে 3 হ'ব, 6 থাকিলে 2 হ'ব, 7 থাকিলে 1 হ'ব, 8 থাকিলে 0 হ'ব। তাৰমানে আমি কি বুজি পাওঁ, যিবিলাক মৌলৰ বহিৰাতম কক্ষত 1, 2, 3, 4 যি থাকে, 1 থাকিলে 1 হ'ব, 2 থাকিলে 2, 3 থাকিলে 3, 4 থাকিলে 4। আৰু যিবিলাকৰ বহিৰাতম কক্ষত 5, 6, 7, 8 থাকে, 5 থাকিলে 8 হ'বলৈ যিমান লাগে 3, 6 থাকিলে 2, 7 থাকিলে 1, 8 থাকিলে 0। তেতিয়াহ'লে কাৰ্বনৰ যোজ্যতা কিমান হ'ব? 4। এই যিটো কাৰ্বনৰ যোজ্যতা 4, যে কাৰ্বনৰ মৌলবিলাকে আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলো যে কাৰ্বনে কি কৰে, নিজৰ মাজতে ইলেক্ট্ৰন ভাগ বতৰা কৰি সহযোজী বান্ধনী গঠন কৰে। এতিয়া কাৰ্বনে কেইটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব পৰা কেপাচিটি আছে? যেহেতু বহিৰাতম কক্ষত 4টা আছে, সেইকাৰণে কেইটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব পাৰিব? 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰিব পাৰিব। কাৰ্বনে তাৰমানে অন্য 4টা মৌলৰ সৈতে লগ লাগিব পাৰিব। কাৰ্বনৰ বাহিৰে যিবিলাক অন্য মৌল আছে সেইবিলাক হৈছে হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন, ছালফাৰ। এই মৌলবিলাকৰ সৈতে কাৰ্বনে লগ লাগিব পাৰে। কাৰ্বনে এইবিলাকৰ সৈতে বান্ধনী গঠন কৰিব পাৰে, মানে ইলেক্ট্ৰন ভাগ বতৰা কৰি। এই যিবিলাক কাৰ্বনৰ লগত লগ লাগি থাকিব পৰা অন্যান্য মৌলৰ পৰমাণু আছে, এইবিলাকক কোৱা হয় অনাকাৰ্বন বা বিষম পৰমাণু বুলি কোৱা হয়। বিষম পৰমাণু বুলি কোৱা হয়। সেইকাৰণে কাৰ্বনে কি কৰিব পাৰে, অন্য মৌলৰ পৰমাণুৰ সৈতে লগ লাগিব পাৰে, যিহেতু তাৰ যোজ্যতা কিমান? 4। গতিকে অন্য 4টা মৌলৰ সৈতে লগ লাগিব পাৰে। কি মৌলৰ সৈতে লগ লাগিব পাৰে? তেনেকুৱা ধৰণৰ মৌলবিলাক হৈছে হাইড্ৰজেন, কাৰ্বনৰ বাহিৰেও হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন, ছালফাৰ। এই মৌলৰ পৰমাণুবিলাকৰ সৈতে কাৰ্বনে বান্ধনী গঠন কৰিব পাৰে। আৰু এইবিলাক মৌলক অনাকাৰ্বন মৌল বা যিটো কাৰ্বন নহয় বিষম পৰমাণু বুলি কোৱা হয়। এতিয়া কথাটো হ'ল, এইখিনিতে এটা কনফিউজন আছে, মই কথাটো ক্লিয়াৰ কৰি দিছো যে কাৰ্বনৰ নিচিনা অন্য মৌলটো আছে যিবিলাকৰ যোজ্যতা 4। যেনেকে কাৰ্বনৰ নিচিনা চিলিকন আছে, চিলিকনৰ পাৰমাণবিক সংখ্যা 14, 284। কাৰ্বনৰ কিমান? কাৰ্বনৰ 6 হ'লে 24। এতিয়া দুটাৰ ক্ষেত্ৰতে যদি আমি চাওঁ, ইয়াতো বহিৰাতম ফলত 4 আছে, ইয়াতো বহিৰাতম ফলত 4 আছে। তাৰমানে চিলিকনৰো যোজ্যতা 4, কাৰ্বনৰো যোজ্যতা 4। এতিয়া কথাটো হ'ল, তোমালোকে ভাবিছা চাগে চিলিকনৰো তেনেকুৱা ধৰণৰ মৌল পাব লাগিছিলে কাৰ্বনৰ নিচিনা, তেতিয়াহ'লে পৃথিৱীত অসংখ্য মৌল চিলিকনৰো পাব লাগিছিলে, কিন্তু চিলিকনৰ ক্ষেত্ৰত সেইটো নহয়। তাৰ কাৰণটো হৈছে চিলিকনৰ যিটো পৰমাণুটোৰ নিউক্লিয়াছটো, পৰমাণুৰ যিটো আকাৰটো, সেইটো চিলিকনৰ ইয়াত কেইটা খোল থাকে? 3টা খোল থাকে। আৰু কাৰ্বনৰ খোল কেইটা? এইটো চিলিকনৰ, কাৰ্বনৰ 2টা খোল থাকে। কথাটো হ'ল, এই বহিৰাতম কক্ষৰ পৰা যিটো চিলিকনৰ বহিৰাতম কক্ষৰ পৰা নিউক্লিয়াছৰ যিটো দূৰত্ব আৰু কাৰ্বনৰ ক্ষেত্ৰত যিটো দূৰত্ব, এই দূৰত্বটোৰ পাৰ্থক্য আছে। চিলিকনৰ
নিউক্লিয়াছৰ পৰা বৃহত্তম কক্ষৰ দূৰত্বটো বেছি, কাৰণ তাতে তিনিটা হোল আছে, কাৰ্বনৰ কিন্তু দুটা হোল আছে। গতিকে কাৰ্বনে এই 4টা মৌলক বান্ধনি গঠন কৰি ধৰি ৰাখিব পাৰে, যিটো ওচৰত থাকে। কিন্তু ইয়াৰ ক্ষেত্ৰত কিয় সম্ভৱ নহয়? ইয়াৰ দূৰত্বটো বেছি, সেইকাৰণে অন্য মৌলৰ বৰ্ণৰ সৈতে ভাগ বতৰা কৰি 4টা ইলেক্ট্ৰন ধৰি ৰাখিব নোৱাৰে, ভাগ বতৰা কৰা ইলেক্ট্ৰন ধৰি ৰাখিব নোৱাৰে। কাৰণ ইয়াত পাৰমাণৱিক যিটো ব্যাসাৰ্ধ, নিউক্লিয়াছৰ পৰা ইয়ালৈকে যিটো দূৰত্ব, এইটো পাৰমাণৱিক ব্যাসাৰ্ধ বা পাৰমাণৱিক আকাৰ বুলি কয়। এই আকাৰটো বেছি চিলিকনৰ, সেইকাৰণে চিলিকনে কাৰ্বনৰ নিচিনা ধৰ্ম দেখুৱাব নোৱাৰে। কেৱল কাৰ্বনে পাৰে, কাৰণ তাৰ নিউক্লিয়াছৰ পৰা বৃহত্তম কক্ষৰ দূৰত্বটো কম হয়। হৈছে এই দুটা। গতিকে আমি কি পালো? যে কাৰ্বনৰ ইমান যৌগ পোৱাৰ কাৰণ দুটা। প্ৰথমটো হৈছে কেটিনেশ্যন ধৰ্ম, আৰু দ্বিতীয়টো হৈছে কাৰ্বনৰ চতুৰ্থ সহযোজ্যতা, মানে যোজ্যতা 4 হোৱাৰ কাৰণে কাৰ্বনে অন্য 4টা মৌলৰ সৈতে লগ লাগিব পাৰে। তো এইখিনি গ'ল, বুজি পাইছা নিশ্চয়।